Hey dosto, welcome to my YouTube channel Blog Avilanto. Bolok আজি ইউটিউবৰ ওপৰতে দুটামান কথা পাতো। মই আজি আপোনালোকৰ মাজলৈ ইউটিউবৰ দুটামান কথা লৈ আহিছোঁ। আৰু সেই কথাকেইটা হৈছে আপোনালোকে নিশ্চয় থাম্বনেলত দেখিছে যে ইউটিউবটো কোনে আৱিষ্কাৰ কৰিছিল, কিয় আৱিষ্কাৰ কৰা হৈছিল, আৰু ইয়াৰ আৱিষ্কাৰ কিয় কৰা হৈছিল, কোনে কোনে কৰিছিল, আৰু ইউটিউবত দিয়া প্ৰথমটো ফাৰ্ষ্ট ভিডিঅ' কোনটো আছিল ইত্যাদিবিলাক। বলক তেতিয়া এই কথাকেইটা জানিবলৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইউটিউবে জন্ম লাভ কৰিছিল 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে, আৰু এই ইউটিউবক জন্ম লাভ কৰাইছিল তিনিজন ব্যক্তিয়ে। সেইকেইজন হৈছে ষ্টিভেন চেন, চেভ হাৰ্লি আৰু জাভেদ কাৰিম। আৰু এই ইউটিউবটো সৃষ্টি হোৱাৰ এটা কাৰণ আছে। সেই কাৰণটো হৈছে জাভেদ কাৰিম নামৰ এজন ব্যক্তি আছিল, যিজন ব্যক্তিয়ে স্থিৰ মহাসাগৰত অহা চুনামি ভিডিঅ' চাবলৈ কৈছিল। কিন্তু তেওঁ এই চুনামি ভিডিঅ' চাবলৈ ইণ্টাৰনেটত বহুত চাৰ্চ কৰি গৈছিল, কিন্তু চাৰ্চ কৰাৰ ফলতো সেই ভিডিঅ'টো পোৱা নাছিল। আৰু তেওঁ তেতিয়া ভাবিছিল, জাভেদ কাৰিম নামৰ ব্যক্তিজনে, যে ইণ্টাৰনেটত এনেকুৱা এটা অপশ্যন হ'ব লাগে যিটো অপশ্যনত আমি আমাৰ ভিডিঅ' দিব পাৰোঁ আৰু আনে দিয়া ভিডিঅ'বোৰো চাব পাৰোঁ। এনেকৈ তেওঁ ভাবিছিল, আৰু এই ভাৱনাক আৰু দুজন বন্ধুৱে তেওঁক লগ দিলে, আৰু লগ দি 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে ইউটিউবটো তেওঁলোকে উলিয়াইছিল। আৰু প্ৰায় 1.5 বছৰমানৰ পিছত 2006 চনৰ নৱেম্বৰ মাহত এই ইউটিউবক গুগলে কিনি লৈছিল, আৰু ইয়াৰ ফলত ইউটিউবটো দ্ৰুত গতিত চলিবলৈ লয়। আৰু ইউটিউবত দিয়া, মই যে কৈছিলোঁ ফাৰ্ষ্ট ভিডিঅ' কোনটো আছিল, ইউটিউবত দিয়া ফাৰ্ষ্ট ভিডিঅ' আছিল, নামটো আছিল মিট এট দ্য জু বুলি এটা ভিডিঅ' আছিল। মাত্ৰ 19 ছেকেণ্ডৰ ভিডিঅ' আছিল। সেই ভিডিঅ'টো আপলোড কৰিছিল এই কাৰণে যে তেওঁলোকে আৱিষ্কাৰ কৰা সেই ইউটিউবটোত, ৱেব পেজটোত ভিডিঅ' আপলোড হৈছেনে নাই তাক চাবলৈ ভিডিঅ'টো তেওঁলোকে আপলোড কৰি চাইছিল, আৰু সম্পূৰ্ণৰূপে এয়া সফল হৈছিল। আৰু আপোনালোকে যদি সেই ভিডিঅ'টো চাব খোজে, তেতিয়াহ'লে মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সেই ভিডিঅ'টোৰ লিংকটো আছে, গৈ পেলাই আপোনালোকে চাই ল'ব। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানে আছিল। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব। যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।